তো হেল্ল' গাইছ, কি খবৰ? তো এতিয়া মই যাব লৈছোঁ পথাৰত। তো ভিডিঅ'টো চাই দিব। তো চকুকেইটা ফুলা ফুলা দেখিছে নেকি? মানে এতিয়া উঠিছোঁহে গাইছ। তাৰপিছতে আমাৰ ডাম্পাৰখন উলিয়াই লওঁ। তো গাঁৱলীয়া মানে এইখনে ডাম্পাৰ আৰু গাইছ। তো আমাৰ ডাম্পাৰ এইখনে গাঁৱৰ। তো ভিডিঅ'টো চাই দিব, স্কিপ নকৰাকৈ চালি আছে। আজি দেখাইছোঁ। তো গাইছ আহি কেনে কঠীয়াতলি পাই গ'লোঁ। তো এইফালে আমাৰ ডাম্পাৰখন চাওক এইখন। তো এবাৰ ডাম্পাৰখন ঘূৰাই মেলি দেখাই দিছোঁ গাইছ। আমাৰ এইখনে আৰু ঘৰৰ ডাম্পাৰখন। তো এইখন লগতে এতিয়া কাম চলাব লাগিব। তো এইফালে কঠীয়া বাৰী আহি পালোঁ। তো এইফালে কঠীয়া উলিয়াই থৈছে গাইছ। তো কঠীয়া নিব লাগিব এতিয়া। তো এইফালে আছে কঠীয়া বাৰীখন। তো এইফালে উলিয়াই থৈছে। তো গাইছ আজি আমাৰ ভূঁই ৰুব। তো ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। তো গাইছ ডাম্পাৰখন লোড কৰি লওঁ, তাৰপৰা ভিডিঅ'টো দেখাই আছোঁ, চাই থাকিব। তো গাইছ এফালে ফাইনেলি কঠীয়া লোড কৰা হৈ গ'ল আমাৰ ডাম্পাৰখনত। এইফালে চাওক। তো এইফালে ডাম্পাৰখন লোড কৰিলোঁ পূৰা। তো এইফালে এতিয়া যাব লাগে গাইছ। তো গৈ থাকিম পথাৰত লগ পাম। তো গাইছ ফাইনেলি পথাৰত আহি পালোঁ। এইফালে চাওক, এইফালে আমাৰ পথাৰ। তো এইফালে আমাৰ ককা আছে, এইফালে নমাই আছে কঠীয়া। তো ফাইনেল ডাম্পাৰখন আহি পালোঁ পথাৰত। তো এনেকুৱা কষ্ট হ'ল মানে পিছলত ভৰিটো পূৰা শ্লিপিং হৈছে। তো এইফালে চাই পথাৰটো চাওক গাইছ। এইফালে পথাৰ আছে। তো এইফালে কঠীয়া নমাই থৈছে। তো কঠীয়া নমালোঁ গাইছ। তো ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। ককাই এইফালে মই টানিব লৈছে। তো এইফালে কঠীয়াখিনি নমাই দিলোঁ। তো মই আকৌ আনিব যাম এতিয়া। তো ভাগৰ লাগিলে অলপ বহি লৈছোঁ। এইফালে ককা এইফালে মই টানিব লৈছে। এইফালে চেণ্ডেল উঠাই ল'লোঁ গাইছ ওপৰত। পূৰা পিছল খাইছে কেনে উঠাই ল'লোঁ। এইফালে কঠীয়াখিনি ইয়াতে চাওক ককাই কেনেকৈ মহতে আনিছে। मेरा हालात ऐसे हो गया है गाइस, क्या बोलूं। তো গাইছ এইফালে কঠীয়া আৰু এবাৰ আছে নিবলৈ। তো এইফালে এইখিনি, তো এইফালে পচোৱা কঠীয়া। তো এইখিনি লৈ যাওঁ আৰু তাৰপৰা হ'ব। তো এইফালে আমাৰ চাওক কঠীয়া তুলিলোঁ। হেল্ল' গাইছ, আমাৰ হন্তু মামা কঠীয়া তুলিছে। আপোনালোকে লাইক কৰিব দেই। তো গাইছ ফাইনেলি কঠীয়া তুলি হৈ গ'ল। তো এতিয়া যাবলৈ লাগে। তো আমাৰ কেমেৰামেন এইটো হেল্ল' কৈ দে খুজুগলি। হেল্ল' হাই কৈ দে এনেকৈ। হাই, মই কেমেৰামেন আছিলোঁ দেই কৈ দে। মই কেমেৰামেন আছিলোঁ দেই। সেনেকৈ জপি আছে যে, বেংক নিচিনা জপি আছে যে তই। তো গাইছ ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। তো এতিয়া কঠীয়াখিনি লৈ যাওঁ, পথাৰত পেলাই দিওঁগৈ। তো চাই থাকিব। পাৰিছে দেই আমাৰ ল'ৰাটো ন, আমাৰ ল'ৰাটো পাৰিছে দেই কঠীয়া নিবলৈ। এয়া তো গাইছ এইফালে লৈ লৈছোঁ। পাৰিছে দেই, পাৰিছে। তো গাইছ এইফালে মাহেঁতি ৰুইছে। এইফালে আমাৰ বুঢ়ী আছে, আইতা। এইফালে ৰোৱা ষ্টাৰ্ট কৰিলে আৰু গাইছ। এই আমাৰ মা, মামী, শকতি মামী। তো গাইছ চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। तो गैस पूरा गर्मी लग गया, थोड़ा रेस्ट के लिए बैठा हुआ अभी। तो पूरा गर्मी लग गया गैस। गरम लगे ना? हाँ लगे। तो इफाले कठिया पेलाइलो, तो पूरा गरम लगे। तो
তো চাই থাকিব ভিডিঅ'টো। তো গাইছ এইফালে আমাৰ ভণ্টিয়ে ৰুই আছে। সেয়া এই আমাৰ টিকলি ভণ্টিয়ে ৰুই আছে। আজ পাইছ তো গাইছ পুৰা এইফালে ৰুই থকা হৈছে আৰু পুৰা ভিডিঅ'ত চাই দিব। এইফালে ভণ্টিয়ে ৰুই আছে, এইফালে মাহঁতি ৰুই আছে, আইতা মামীহঁতি হাই কৰে, সেনেকৈ হাই কৰে, কেনেকৈ হাই কৰে, এনেকৈ কৰে। তো গাইছ এতিয়া কঠীয়া নুজুৰিব বোলে, তো কঠীয়া তুলিব আহিছোঁ। এইফালে কঠীয়া তুলিব আহিছোঁ। তো আহোঁতে কি পালে চাওক গাইছ, এইটো চাওক, কোনে কোনে চিনি পায় কমেণ্ট কৰিব গাইছ নাই। কি নাম কৰে? হা আনাৰস। আনাৰস গাইছ, আপোনালোকক ফালে কি কয় কমেণ্ট কৰিব। কেনেকুৱা লাগিছে? মজা। অঁ তো গাইছ এইটো তামোল ঢকুৱা। তো ইয়াৰে টঙাল বনাম মই কঠীয়া বান্ধিবলৈ। এইটো তামোল ঢকুৱাটোতে। তো গাইছ কোনে কোনে এনেকুৱা কৰি পাইছে কমেণ্ট কৰিব। তো এইটো ইয়াৰ ওপৰৰ এইটো এৰাব লাগে, তেতিয়াহে টঙাল বনে, নহ'লে টঙালটো ভাল নহয়। তো এনেকুৱাটো এৰুৱাই কিনে টঙাল বনাই গাইছ। তো আপোনালোকৰ ফালে বনাই নে নবনাই কমেণ্ট কৰিব। আমাৰ ফালে এনেকৈ টঙাল বনাই বান্ধিবলৈ কাৰণে, কঠীয়া বান্ধিবলৈ কাৰণে আগে ওপৰৰ এইটো গুচাই লয়, তাৰপৰা বনাই টঙাল। হাবিবি গাইছ, গাঁৱলীয়া মানুহ কঠীয়া তুলিবই লাগিব। তো গাইছ গাঁৱলীয়া ল'ৰা কঠীয়া তুলিবই লাগিব, দম থাকিব লাগিব কঠীয়া তুলিব। তো গাইছ কঠীয়া তুলি হৈ গ'ল এতিয়া। তো এইফালে নিব লাগে পথাৰত, ৰোৱনী ৰখি আছে। তো এইফালে কঠীয়াখিনি লৈ যাওঁ আকৌ। তো শেষ হ'ল তাত কঠীয়া। তো চাই দিব। তো গাইছ এতিয়া লোড কৰি কিনে পথাৰত গৈ আছোঁ। তো এইফালে নিলে আগফালে তো কঠীয়া, তো এইফালে আগফালে নিলে কঠীয়া। তো ভিডিঅ'টো চাই দিব, দেখুৱাই আছোঁ। তো গাইছ এইফালে মায়ে ভাত বাঢ়ি আছে পথাৰৰ। এইফালে চাই দেখ ঐ, পথাৰৰ ভাত বাঢ়ি আছে গাইছ। এইফালে ভাতটো খাই লওঁ আৰু পিছত দেখাম। পথাৰত কাম কৰিছিলি পথাৰত? এইফালে চাই দে, কঠীয়া আনিছিলি? অনুষ্কাইতো ধান ৰুলে। অঁ নাই অনুষ্কা বাবু একো নাই কোৱা, এনেই ভাতটো দিলোঁ তাক। তো গাইছ গাটো ধুই লওঁ, তো নহ'লে আপোনালোকে গায়ে নুঠিলে ক'ব নহয়, নে কি কয়? তো ভিডিঅ'ত চাই দিব, লগ পাম। তো গাইছ এতিয়া গা চা ধুই ফিল্ডলৈ যাব ওলালোঁ। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।